বুন ইংৰাজী উপহাৰ, দান, বৰ বা আশীৰ্বাদ। গিভ, ফেভাৰ, ব্লেছিং। আমি গিভ উপহাৰ, যিকোনো বিয়াত গ'লোঁ বা এখন উপহাৰ দিলোঁ, এটা সৰু বস্তু যদি দিওঁ আমি ৰাইজৰ আগত দেখিব নাপাওঁ। ধৰক মই সোণৰ আঙঠি এখন দিলোঁ, কিন্তু সেই বস্তুটো অকণমানি দেখিয়ে পাব, কিন্তু তাৰ বস্তুৰ মূল্য বহুত। কিন্তু আমি যদি এখন ফ্ৰিজ দিব যাওঁ তেতিয়া আমি বহুত ডাঙৰ দেখিবলৈ পাওঁ, কিন্তু সেই ফ্ৰিজখন দেখিবলৈ ডাঙৰ, কিন্তু সোণৰ যিটো আঙঠি সেইটো লৈছে যেনিবা ধৰক 20,000, কিন্তু ফ্ৰিজখন ল'লে 10,000। ফ্ৰিজটোক ডাঙৰ দেখিলে, অৰ্থাৎ আঙঠিটো সৰু দেখিলে, কিন্তু যোন বুজি পায় সেই আঙঠিৰহে মূল্য আছে। মূল্য দুটাটোতে আছে, কিন্তু অৰ্থাৎ ডাঙৰ সৰুৰ কথা আছে। গতিকে ঠিক তেনেদৰে দান, উপহাৰ, বৰ বা ইংৰাজীত গিভ, এই উপহাৰ আমি দিব গ'লে অৰ্থাৎ বহুত ভাবি চিন্তি আমি বিয়া বা যিকোনো বাৰ্থডে হ'লে আমি দিব লগা হয়। গতিকে সকলোৱে মাইণ্ড লগাওক, যদি বিয়া হৈছে গিফ্ট দিব যাওক, বা বাৰ্থডে হৈছে ধুনীয়া এখন চিন্তা কৰি গিফ্ট দিব যাওক।